স্বাধীনতা দিৱস হিচাপে মই সমূহ ৰাইজক মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জনাইছোঁ আমাৰ স্বাধীনতা দিৱস উপলক্ষে। 15 আগষ্ট বা গণতন্ত্ৰ দিৱস উপলক্ষে যে আমি অকল ধ্বজাখন উৰাব লাগে বা পালন কৰিব লাগে তেনেকুৱা কথা নহয়, হয়নে? আজি এয়া ওপৰত এইফালে ধ্বজা লাগি আছে, কিন্তু এনেকুৱা নহয় যেন অকল আজিৰ দিনটোত বা 26 জানুৱাৰী বা 15 আগষ্টতে অকল যেন উৰি থাকিব লাগে, সেইটো কথা নহয়, হয়নে? সদায় মানে এনেকৈ থাকিলে ভাল লাগিব ন। এইবিলাক যাতে এনেকুৱা কথা নহয় যাতে অকল আজিৰ দিনটোত লাগিছে আকৌ কাইলৈ দেখিবা যে নলা নৰ্দমাত যাতে পৰি আছে, তেনেকুৱা যেন নহয়, হয়নে? তুমি কি কোৱা এইটো বিষয়ে? হয় কোৱাচোন, হয় নাই? কথাটো সঁচা হয় নাই কোৱাচোন? হয় সদায় থাকিব লাগে এনেকৈ, সদায় উৰি থাকিব লাগে ন। অকল 15 আগষ্ট বা 26 জানুৱাৰী বুলি সেইটো কথা নহয় ন। প্ৰকৃত নাগৰিক হিচাপে আমি যিসকলে আমাৰ দেশখন স্বাধীন কৰি গৈছে বা তেখেতক আমি শতকোটি প্ৰণাম কৰিব লাগে। আৰু কাৰণ তেখেতসকলৰ কাৰণে আজি আমি ইমান ধুনীয়াকৈ মুক্তভাৱে বিচৰণ কৰিব পাৰিছোঁ আৰু ধুনীয়াকৈ আমি আছোঁ ন, ইয়াত দিব পাৰিছোঁ। তো আজি মানে কি হ'ল, 15 আগষ্ট বুলি ওলাইছোঁ। এতিয়া মোৰ লগৰ কেইটামান মানে এই কাজিৰঙাৰ পৰা আহি আছে, তেখেতসকলেও দেখাম আৰু ট্ৰেফিক পইণ্টৰ ওচৰত আছে এইফালে। আজি পৰিৱেশটো দেখাই দিছোঁ। এইফালে আমাৰ ডিউটি কৰি আছে লাগে, এইফালে আৰু গোটেই সমস্ত মানে আজি পৰিৱেশটো দেখাইছোঁ 15 আগষ্ট। তো আন দিনৰ নিচিনা নহয়, অকণমান আজাদী দিনটো। ত' সকলোবিলাক মানে মুক্তভাৱে বিচৰণ কৰি গৈছে, ৰেলি চলি আছে, এইফালে সকলোবিলাক গৈ আছে। আৰু বাকী কাৰ্য মানে মই আজিৰ দিনটোত কি কৰিম আৰু মোৰ লগৰকেইটা আহি আছে, সকলোখিনি মই আপোনালোক দেখাই দিম, আপোনালোকে চাই দিম। তো ফাইনেলি গাইজ, মই যে কৈছিলোঁ আপোনালোকক RK চিংগুলবোৰ আহি আছে বুলি যে, আৰু তাৰ লগত আছে ন, লগত দুজনমান আৰু বাইক লৈ আহিছিলে। সিহঁতি মানে আগলৈ গুচি গ'ল, সিহঁতি কাকচাং গৈ আছে। তো আজি মানে দিনটো কাৰ্যসূচী এইটো লৈছোঁ, সিহঁতি মানে কাকচাং বুলি ওলাই আহিছিলে। 15 আগষ্ট আজি যিহেতু আজাদী দিন ন, এতিয়া RK চিংগুল বয় মানে এনেই ইউটিউবত লগ পাই থাকোঁ, মানে সদায় দেখি থাকোঁ দেই, ভিডিঅ'বিলাক চাই থকা হয়, কিন্তু মানে ৰিয়েলত ফেচ টু ফেচ দেখা নাছিলোঁ, কিন্তু আজি লগ পাই গ'লোঁ। এইটো হ'ল RK চিংগুল বয়। সকলোকে নমস্কাৰ, স্বাগতম জনাইছোঁ উদয়দাই চেনেলৰ ফালৰ পৰা। আৰু আজি 15 আগষ্টৰ দিনটো তোমাৰ মনোভাৱটো কেনেকুৱা, কি বুলি ক'বা আজি? একদম ফিলিংটো মানে দিল খোলা ন। আৰু ফাৰ্ষ্ট টাইম আমি দেখা পাইছোঁ, চ' বহুত ভাল লাগিছে। এতিয়া আমি নিশ্চয় কাকচাং যাম, আপোনালোকক সকলোখিনি মানে তাৰ পৰিৱেশখিনি দেখুৱাম। আজি আজাদী দিনটোত মানে কাকচাঙত কেনেকুৱা কি পৰিৱেশ হৈ আছে। আৰু ইয়াৰ ঘৰ কাজিৰঙা, কহৰা মানে হেৰি গাঁওখনৰ নামটো কৈ দিয়াচোন। তোমাৰ গাঁওখনৰ নাম মানে নেহেৰু বস্তি, আৰু বুঢ়াপাহাৰ নেহেৰু বস্তি। আৰু বুঢ়াপাহাৰ নেহেৰু বস্তি। চ' ময়ো যোৱা নাই আজিলৈকে, কেতিয়াবা যাম বুলি ভাবিছোঁ। আৰু মানে কথাটো হ'ল কি, ইয়াৰ ইউটিউবত চেনেল এটা আছে RK চিংগুল বয় বুলি, আপোনালোকে চাব, মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম। কিন্তু কি হ'ল, তাৰ মানে মই প্ৰকৃত নামটো আজিলৈকে সোধা নাই দে, কিন্তু আজি মই আপোনালোকৰ আগতে সুধিছোঁ। ত' তোমাৰ প্ৰকৃত নামটো জনাই দিয়াচোন। মোৰ প্ৰকৃত নাম হৈছে RK চিংগুল বয় না, গতিকে মোৰ নাম ৰাজা খাকলাৰী। অঁ, তুমি চাগে নিশ্চয় গাৰো সম্প্ৰদায়ৰ লোক চাগে ন? গাৰো নহয় মানে বড়ো। বড়ো চৰি দেই, মই এইবিলাক মানে নাজানো যে। ত' বড়ো একো নাই বাৰু, একো নাই, সম্প্ৰদায়ৰ ন কি। প্ৰথম লগ পাইছোঁ, চ' বহুত ভাল লাগিছে। আৰু মানে দিনটো উপভোগ কৰোঁগৈ বুলি আহিছোঁ, তাৰ লগত যাওঁ কাকচাঙত, আৰু সকলোখিনি পৰিৱেশ দেখাই থাকিম। ইয়াৰ চেনেলটো দেখা পাব আৰু মোৰ চেনেলটো পাব, তাৰমানে ইয়াৰ যিখিনি ছাবস্ক্ৰাইব আছে আপোনালোকে সকলোৱে চাবলৈ পাবই। আৰু মোৰ চেনেলৰ লিংকটো দি আপোনালোকে চাব। ত' তাতে লগ পাই আছোঁ আৰু দেখাই থাকিম আপোনালোকক, চাই থাকিব। গাইজ একদম মানে ফাইনেলি ৱাটাৰফল পাই গ'লে, একদম কাকচাং পাটনাটোৰ লগত একদম। আৰু RK চিংগুল বয়ক মানে বিচাৰি ফুৰিছোঁ, কিন্তু পোৱা নাই। আৰু মই কাকচাঙৰ পৰিৱেশটো দেখাই দিওঁ চব। তো ফাইনেলি গাইজ একদম মানে আহি RK চিংগুল আগতে গুচি আহিলে, তাৰপৰা এতিয়া মই লগ পাই গ'লোঁ এইটো একদম মানে চিংগুল বয়। আৰু কেনেকুৱা লাগিছে ইয়াত? চোৱা 15 আগষ্ট বুলি আহিছোঁ, ইয়াত কি মানে সুন্দৰ আৰু ন, সুন্দৰ পৰিৱেশ আৰু ক'বলৈ মানে একো নাই। আৰু লগতে আমাৰ এইখন ইণ্ডিয়াৰ এইখন ফ্লেগখন লৈ আহিছোঁ, চোৱা ধৰি দিয়া অলপ। আৰু লগতে মানে কি বুলি ক'ম, আপোনালোকে চাব পাৰে গাইজ, 15 আগষ্ট বন্দে মাতৰম, জয় আই অসম। আৰু সদায় এনেকৈ আমাৰ ধ্বজা উৰি থাকিব ন, ইণ্ডিয়াৰ ফ্লেগ। জয় আই অসম। আৰু লগতে ভাৰত মাতা কি, ভাৰত মাতা কি, জয় আই অসম। ধন্যবাদ। তো গাইজ ভিডিঅ'টো এনেকৈ আৰু সামৰি দিছোঁ, আৰু নেক্সট ভিডিঅ' এটা লগ পাম। আজি 15 আগষ্ট বুলি অকণমান এনজয় কৰিলোঁ। আৰু এই ৱাটাৰফল মানে মই অৱশ্যে আহিয়ে থাকোঁ, লোকেলিটি হয়, কিন্তু ইয়াত RK চিংগুলৰ লগত প্ৰথমবাৰ আহিলোঁ। আৰু এনেকৈ সকলোৱে ইমান ধুনীয়াকৈ চেলিব্ৰেট কৰিছে আজি 15 আগষ্ট বুলি, ভাল লাগিলে। নেক্সট এটা ভিডিঅ' লগ পাম, গতিকে আপোনালোকৰ আহিব, এনেকৈ ঠাণ্ডা ধুনীয়া ফিলিং ল'বলৈ। আৰু সদায় এনেকৈ আমাৰ অকল 15 আগষ্ট 26 জানুৱাৰী বুলিয়ে নহয়, সদায় আমাৰ এনেকৈ গ'লে সদায় জাতীয় পতাকা আমাৰ এনেকৈ ঘূৰি থাকিব ধ্বজা এটা, মানে সেইটোকে বিচাৰোঁ। আৰু পুনৰ শেষত ভাৰত মাতা কি জয় আৰু জয় আই অসম বুলি কৈ ভিডিঅ'টো সামৰি দিছোঁ। তোমাৰ